সত্যক আন্ধাৰে ঢাকি ৰাখিব নোৱাৰে, সত্যৰ সদায় জয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ফেক্ট এণ্ড নলেজ আছাম চেনেলটো স্বাগতম জনাইছোঁ। আজি মই পুনৰ আপোনালোকলৈ মহাত্মা গান্ধীৰ কেইটামান মহৎ বাণী লৈ আহিছোঁ। আশা কৰিছোঁ মোৰ ভিডিঅ'টি চাই নিশ্চয় ভাল পাব। সত্যক জানিবলৈ চেষ্টা কৰা, ই তোমাক মুক্তি দিব। তুমি যি ভাবা, যি কোৱা আৰু যি কৰা, সেইবোৰৰ মাজত যেতিয়া সমন্বয় থাকে, সেয়াই সুখ। নিজে অভদ্ৰ বুলি পৰিচয় নিদিয়ালৈকে তুমি সকলোকে ভদ্ৰ বুলি ভাবিবা। তুমি কি কৰিছা সেইটো তাৎপৰ্যপূৰ্ণ কথা নহয়, কিন্তু তুমি যে কিবা কৰিছা সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনা আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰোঁ, তেতিয়া ধুমুহা অহাৰ আগে আগে আমাৰ নাওখন এৰি দিব লাগিব। মানুহৰ সেৱাৰ মাজেদিয়ে মই ঈশ্বৰক লগ পাবলৈ বিচাৰোঁ, কাৰণ ঈশ্বৰ স্বৰ্গৰ বা পাতালত নাই, আছে মানুহৰ অন্তৰত। মোৰ ধৰ্মৰ ভিত্তি হ'ল সত্য, আৰু ভগৱানক লাভ কৰাৰ প্ৰধান উপায় হ'ল অহিংসা। অহিংসা কেৱল ঋষিমুনিৰ বাবেই নহয়, ই সৰ্বসাধাৰণৰ বাবেও। অহিংসা মানৱীয় ধৰ্ম আৰু হিংসা হৈছে পশুৰ ধৰ্ম। দেশৰ হকে প্ৰাণ দিবা, কিন্তু কাৰো প্ৰাণত আঘাত নিদিবা। অহিংসাৰ পূজাৰী সকল ভয়াতুৰ লোক নহয়, তেওঁলোক হ'ল মানৱ জাতিৰ ত্ৰাণকৰ্তা। সত্যক আন্ধাৰে ঢাকি ৰাখিব নোৱাৰে, সত্যৰ সদায় জয়। মই একেৰাহে কেইবাদিনো উপবাসে থাকিব পাৰোঁ, কিন্তু ভগৱানক প্ৰাৰ্থনা নকৰাকৈ এদিনো থাকিব নোৱাৰোঁ। ধন্যবাদ। ভিডিঅ'টি চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টি ভাল পালে শ্বেয়াৰ কৰক বন্ধু বান্ধৱীসকলৰ লগত, আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।